সংবাদ মাধ্যমত দেখিবলৈ পাইছো কংগ্ৰেছৰ নেতা কৰ্মীসকলে উচতাই জোল খোৱাৰ নীতিৰে বিজেপি দলৰ ভিতৰ চৰাত কাজিয়া হৈছে, বিজেপি দল ধ্বংস হৈছে, বিজেপি দল ইলেকশ্যনত নিজিকে, এনেকুৱা কথা বতৰাবিলাক কোৱা শুনি আছো। মই তেখেতলোকক শুভেচ্ছা জ্ঞাপন কৰিম, তেওঁলোকে দল ভালকে চলাওক। কংগ্ৰেছৰ দলত এতিয়া মানুহ নাই, য'ত য'ত মানুহ আছে কি আছে দেখিছে। মই যোৱাকালিৰ দুখন পেপাৰৰ অসমীয়া প্ৰতিদিন কাগজৰ এটা নিউজ আপোনালোকৰ আগত পঢ়ি দিম। এই নিউজটো হৈছে যে ৰণক্ষেত্ৰত পৰিণত গোৱালপাৰা জিলা কংগ্ৰেছৰ কাৰ্যালয়, সমষ্টিক লৈ বিধায়ক এ কে ৰচিদ আৰু আব্দুল ৰচিদৰ সমৰ্থকৰ মাজত মাৰপিট। তত্ত্বাৱধায়ক পৃথ্বীৰাজ সাথে কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰৰ সন্মুখতে চকী মেজ ভাঙি চুৰমাৰ। অসমীয়া খবৰৰ যিটো নিউজ যোৱাকালি, কুৰুক্ষেত্ৰত পৰিণত গোৱালপাৰা কংগ্ৰেছ দুই বিধায়কৰ সমৰ্থকৰ মুকলি সংঘৰ্ষ। বিধায়ক এ কে ৰচিদ আলম, আব্দুল ৰচিদ মণ্ডলৰ সমৰ্থকে ভাঙিলে দলৰ চকী মেজ। আপোনালোকক মই অনুৰোধ কৰি সুধিছো, বিজেপি দলত কথা কোৱাৰ অধিকাৰ সকলোৰে আছে, গতিকে বিজেপি দলত কোনোবাই যদি কিবা কথাত চৰকাৰৰ বা দলৰ বেয়া পাইছে কেতিয়াবা ক'ব পাৰে, কিন্তু আজিলৈকে এনেকুৱা এটা উদাহৰণ বিজেপি দলৰ সভাত মাৰপিট, অফিচ ধ্বংস, তেনেকুৱা এটা উদাহৰণ ক'ৰবাত আপোনালোকে পাইছে নেকি? মই কংগ্ৰেছ দলৰ নেতাসকলক অনুৰোধ কৰিছো, ভূপেন বৰা ডাঙৰীয়াই এইকেইদিন যথেষ্ট উচ্চবাচ্য কৰিছে, গৌৰৱ গগৈ ডাঙৰীয়াই যথেষ্ট উচ্চবাচ্য কৰিছে, জাকিৰ হুছেইন ডাঙৰীয়াই কৰা পৰিলক্ষিত হৈছে। আপোনালোকে এটা কথা কওক, এটা এক্সাম্পল দিয়ক যে বিজেপি দলৰ সভাত ক'ৰবাত কেতিয়াবা মাৰপিট হৈছে নেকি? যোৱা 10টা বছৰত এনেকুৱা কেতিয়াও হোৱা নাই। বিজেপি দলত মাৰপিট কৰাৰ কোনো সাহস কৰিব নোৱাৰে, কাৰণ বিজেপি দলৰ নীতি অত্যন্ত স্পষ্ট, এনেধৰণৰ ঘটনাক দলক প্ৰশ্ৰয় দিয়া নহয়। মাৰপিট বা অফিচ ভাঙা, চকী মেজ ভাঙা, এইটো কংগ্ৰেছ দলৰটো মাহত দুটা এনেকুৱা উদাহৰণ আহে। কংগ্ৰেছ দলৰ পৰা দুটা উদাহৰণ আহে। গতিকে কংগ্ৰেছ দলৰ সদস্যসকলে, নেতাসকলে আমাক গালি পৰাতকৈ তেওঁলোকে নিজৰ আত্মসমালোচনা কৰক। আকৌ এই দুটা নিউজ আপোনালোকক দেখাই দিছো, এই দুটা নিউজ মিছা নেকি তেওঁলোকে কওক। ভিডিঅ' চাগে আহিছে। গতিকে তেখেতলোকে নিজৰ দলটোক ঠিক কৰক, বিজেপি দলৰ কথা কোৱাৰ আগতকৈ নিজৰ দলটোক ঠিক কৰক। ভূপেন বৰাই ৰাজীৱনত কৈছে যে তেওঁ নিজে অৰ্জুন, তেওঁৰ পদটো গান্ধী বুলি কৈছে। ভূপেন বৰা ডাঙৰীয়াই যদি এইবিলাক কথা কয়, মহাভাৰতৰ কথা ক'লেই মই আকৌ মনত পৰিব ভগৱান শ্ৰীকৃষ্ণক যে লাভ জিহাদী বুলি কৈছিলে। ভূপেন বৰা ডাঙৰীয়া, আপোনাক অনুৰোধ কৰিছো, আপুনি মহাভাৰতৰ কথা কাইণ্ডলি নক'ব। আপুনি এইবিলাক কৈ ভগৱান শ্ৰীকৃষ্ণক লাভ জিহাদী সজালে। গতিকে ভগৱান শ্ৰীকৃষ্ণক লাভ জিহাদী সজোৱা মানুহে শ্ৰীকৃষ্ণৰ সখা অৰ্জুন হ'ব পাৰে নেকি? যি মানুহে ভগৱান শ্ৰীকৃষ্ণক লাভ জিহাদী সজাই তেওঁ শ্ৰীকৃষ্ণৰ অতিকৈ প্ৰিয় সখী অৰ্জুন হ'ব পাৰে নেকি? এইবিলাক তেখেতৰ আবুল তাবুল বকা বন্ধ কৰক, মই অনুৰোধ কৰিছো। প্ৰথমে নিজৰ দলৰ কথা চিন্তা কৰক, নিজৰ দলৰ মাৰপিট বন্ধ কৰক। আমাৰ দলত মাৰপিটটো হোৱা নাই এতিয়ালৈকে ক'তো। আমাৰ দলত এতিয়ালৈকে মাৰপিট ক'তো হোৱা নাই। মাৰপিটটো বন্ধ কৰক, মই তেখেতলোকক অনুৰোধ কৰিছো। তাৰ পাছত আমাক সমালোচনা কৰক। বেমাৰ এতিয়া নাইকিয়া হৈছে, বিজেপিত সেই বেমাৰটো সোমাইছে। কংগ্ৰেছ দলৰ বেমাৰ এইবিলাক নহয় নেকি? কংগ্ৰেছ দলৰ এইবিলাক কি? এইবিলাক বেমাৰ, এইবিলাক কেঞ্চাৰ কংগ্ৰেছ দলৰ। গৌৰৱ গগৈ ডাঙৰীয়াই নিজৰ দলটোৰ কথা চিন্তা নকৰে কিয়? প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই ঘোষণা কৰিছে মই নগাঁৱতে খেলিম ইলেকশ্যন। গৌৰৱ গগৈ ডাঙৰীয়াই ধিং ৰূপহী ঘূৰি আছে। গতিকে তেওঁলোকৰ সমৰ্থকৰ মাৰপিট কেতিয়া লাগে সেইটোলৈ চাই আছো। গৌৰৱ গগৈ ডাঙৰীয়া আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ সমৰ্থকৰ মাৰপিট কেতিয়া লাগে সেইটো আপোনালোকে খবৰ পাবই। গতিকে তেওঁলোকৰ বেমাৰ নহয়, তেওঁলোকৰ এইবিলাক কেঞ্চাৰ, আৰু তেওঁলোক প্ৰত্যেকজনে কেঞ্চাৰ ৰোগত আক্ৰান্ত। মাৰপিটৰ দলীয় কেঞ্চাৰ ৰোগত তেওঁলোক প্ৰত্যেকজনে আক্ৰান্ত।